মাজত তেওঁলোক বহুত সচেতন তেখেতসকলক কোনোবাই কমেণ্ট দিছে যে আপুনি এনেকুৱা আপুনিওতো ভুল কাম কৰিছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যে দি আছে নাই সমাজত বোলে এনেকুৱা বেয়া কামবোৰ হ'ব নালাগে আমি সমাজ সচেতন মানুহ সমাজত এনেকুৱা বেয়া কাম হোৱাটো আমি চাই থাকিব নোৱাৰোঁ তেওঁলোকে যদি সঁচাকৈ চাই থাকিব নোৱাৰে ইমান যে বেয়া বেয়া ভিডিঅ' কিছুমান বনায় সেইবিলাক ক্ষেত্ৰত আপোনালোকে অকণমান মাত দিবচোন কাৰণ আপোনালোকৰ বহুত ডাঙৰ মানে পেজ ন ডাঙৰ পেজ আপোনালোকে সেইবিলাক ক্ষেত্ৰত মাত মাতিব ড্ৰাগছৰ বিষয়ে মাত মাতকচোন ড্ৰাগছে আসক্ত হৈ আছে গোটেই অসমখন আমাৰ যে গুৱাহাটীখন বিশেষকৈ ড্ৰাগছত যে একদম অৱস্থা নোহোৱা হৈ আছে অসমৰ বহুত মানে ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি মানে ইমান বেয়া এটা প্ৰভাৱ পৰিছে সেই ড্ৰাগছৰ মানে পৰা কেনেকৈ সেই ল'ৰা ছোৱালীসকলক আমি দূৰত ৰাখিব পাৰোঁ সেই সজাগতা কিছুমান লৈ পেলাই ভিডিঅ' বনাবচোন আপোনালোকে কিবা এটা টপিক পোৱাৰ লগতে যে ইমান দূৰলৈকে চিন্তা কৰি সিহঁতৰ ঘৰৰ কথা সিহঁতৰ মাক বাপেকৰে চাগে ইমান চিন্তা হোৱা নাই কাৰণ বিয়া পাতি দিছে কিন্তু আপোনালোকৰ ইমান টেনশ্যন বেলেগৰ ফেমিলিক লৈ নিজৰ ঘৰ সংসাৰ নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব আছে কিন্তু সঁচাকৈ যদি প্ৰকৃততে আপুনি দায়িত্ব বুলি ভাবে পাৰ্চনেলি গৈ সেই মানুহবোৰক ফোন কৰক যে কওক এইটো বেয়া কাম কৰিছে এইটো আপোনালোকে কৰিব নালাগিছিলে সমাজত এনেকুৱা ভুল বাৰ্তা দিছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব নালাগিছিলে এইবিলাক ক'ব কিন্তু একদম ফটো এখন দেখাৰ লগে লগে ভাইৰেল কৰি নিদিব বহুত বিষয় আছে সমাজ সচেতন কৰিবলৈ ল'ৰা ছোৱালীবিলাকক উঠি অহা প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিদিবলগীয়া বহুত কথা আছে সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাওক কাৰণ আপোনাৰ ভিডিঅ'ৰ পৰাই আমি গম পালোঁ যে সিহঁতে সেনেকুৱা বিয়া পাতিছে বা আগৰ দিনতো চাগে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড হৈছিলে কিন্তু আগৰ দিনত ছ'চিয়েল মিডিয়া নাছিল সেইকাৰণে ইমান প্ৰচাৰ প্ৰসাৰ হোৱা নাছিল কিন্তু বৰ্তমান সময়ত আপুনি গম পাইছে মনে মনে থাকক বহল প্ৰচাৰ নকৰিলে হ'ল গম পোৱাৰ মাত্ৰকে আপুনি দিলে আৰু 20 জনে দিলে দি কি তাৰমানে কি আপোনালোকেওতো সমাজত বেয়া প্ৰভাৱে পেলাইছে নজনাবিলাকে আপোনালোকৰ পৰা গম পালে যে এনেকুৱা কিছুমান হৈ আছে সেইকাৰণে কিবা এটা ছ'চিয়েল মিডিয়াত দিয়াৰ আগতে 10 বাৰমান ভাবি চাব নিজৰ লগত কি কৰি আছে আপোনাৰ ঘৰত কি হৈ আছে কি হ'বলৈ গৈ আছে এইটোৰ ওপৰত কিবা নিগেটিভ প্ৰভাৱ পৰিব নেকি এইবিলাক চালি জাৰি চাইহে কিবা এটা সিদ্ধান্ত কৰি ভিডিঅ' এটা প্ৰস্তুত কৰিব লাগে বাকী ভালে থাকক সকলোৱে সুস্থ থাকক